Hello guys, welcome to my channel guys. আজি আমি দেখে একো নাই আৰু কত যাব লগাও নাই এনকে মামাহঁতে মাতছি আৰু এই বিহু বুলি মাতছি আৰু বিহু খাবা তাতে যাম বুলি ভাবছো। মোৰ আৰু মই এতিয়া অলপ কাম আছে, এই কচুৰ পলিউশ্যনখন উঠাই লৈছি, তেনেকৈ আমি এতিয়া যাব ওলাইছোঁ গাইছ। দাঁত পকাই লাগছে চিকৰ খাংতে চাওঁচোন কি কৰে। ঐ দাঁত চাফা কৰিছে নেকি? কাং দাঁত কেইটা এইটো এনেকে তুলা দি করার দরকার নাই, ব্রাশের উপরে কলকে খবর দিতে চাইবে কি হবে ধোয়া লাগে তো ধোয়া আছে কি করি আছে না হি করবা দি এসিড মারব না হি এসিডে দি আছে না জানো কোড এসে দি তাড়াতাড়ি বস্তু দি তুকে দি ব্যবহার করবা ওরে মনমু এক এই বাপেরা কিবা কৈছে তিৰি বটল বাগ দিছে দক টিভি বদলাবা টিভি নবদলাই দো আমার আছে তখন এই দাঁত চাফা কৰিছে ব্রাশের উপরে কলকে নেবেন, তাতে 2 to 3 ফুট দি ব্রাশ করবেন। কাং দাঁত কেইটা টিভিতে দুটা নবদলাই ভালকে অলপমান পিছুৱাই যা অলপ দেখাও কি কৰি কৰ্মকাৰী হবে নিদাত হেল্ল' গাইছ, আমি যাব ওলাইছোঁ মিৰ্জা। আমাৰ কচুৰ পলিউশ্যনখন ভাল খেল হৈছে বোলে, সেই পলিউশ্যনখন বনাব যাই আছোঁ গাইছ। গাড়ীখন দিখবি নেকি তোৰ কিমানত? গাইছ এখন গাড়ীখন মানে কেইমাহ হৈছে? 1 বছৰ হৈছে গাড়ীখন বিকে বোলে, সি পূৰা নতুনে চিলচিলা হৈছে গাড়ীখন। একাচি লাগে বোলে ইয়াক, কোনোবাই যদি কিনে কণ্টেক্ট কৰিব পাৰে গাইছ। 1,80,000। আমি মিৰ্জা পালোঁ গাইছ। এতিয়া আমি পলিউশ্যন বনোৱা তাতে যাবলৈ ওলাইছোঁ আৰু বহুততে পলিউশ্যন বনায় তেল ডিপু কিন্তু আমি অলপমান নিজস্ব ডাউনৰ দিকে যাম, তাতে আৰু পলিউশ্যন বনায় আৰু এটা পুলিশ পয়েন্ট গাইস। এটা পুলিশ স্টেশন পুলিশ পয়েন্ট, এইটো ছয়গাঁও দৈগাঁও যায় আৰু এইফালে গুৱাহাটী যায়। আজিকালি বহুত যাম মিৰ্জাত গাইছ, ৰখিয়ে ৰাখিব লাগে।
এইটো পলিউশ্যন অফিচটো গাইছ চাওঁ ৰ'ব আৰু চিকেন খুজছা ফোনমাৰ এই নেমকেয়াৰ গ্ৰুপখন আছে নেমকেয়াৰ ইনষ্টিটিউটখনৰ মানে অপজিট চাইডে আমাৰ এইটো পলিউশ্যন বনোৱা এইটো ৰ'ব অলপ টাইম ৰ'ব দেখাই আছোঁ আপোনালোকক এই গাইছ আমি পলিউশ্যন চেণ্টাৰ আহি পাইছোঁ কিন্তু পলিউশ্যনৰ কামটো হোৱা নাই কাৰণ ইয়াৰ বোলে RC খান নাছিল তাৰ কাৰণতে গাড়ীখন যাৰ পৰা কিনছি ইয়াত তাত RC খান আছে এতিয়া সি বোলে দোকানত নাই মন্দিৰত গৈছে বোলে অলপ টাইম লাগব আৰু অলপ ৰখি আছোঁ আমি ইয়াতে যাওঁছোঁ অলপ টাইম লাগব না অলপ টাইম লাগব অলপ ৰখি আছোঁ আমি কিবা খাব পাইছোঁ ৰ'ব গাইছ এনেকৈ পলিউশ্যনটো নহ'লে আৰু এইখন অন্নপূৰ্ণখনতে খাওঁ আজি বহুত দিনৰ মূৰত খাবাই নাই এখন দোকানত কিবা আছে চাওঁ ৰচোন গাইছ গাইছ ৰেষ্টুৰেণ্টখন বঢ়িয়া থাকক নহচোঁ কেনে লাগছি ভাল লাগছি না ভাল লাগছি ঠক লাগছি ৰেষ্টুৰেণ্টখন ভালেই আৰু কি খাবি পইচা কম দামী বস্তু খাওঁ কিবা পইচা কিমান আছে তোৰ 100 টাকা দি কি খাবি পাইছোঁ ৰ'ব অলপমান গাইছ তেলটো ভৰাই লওঁ কিমান টকা ভৰাবি 140 টকা মানো ভৰাবি না 140 টকা তেল ভৰাই কিনে যাওঁ গাইছ আৰু আমাৰ তেল দিব ভাল তেল পায় ইয়াতে এই গাইছ কি হ'ল জানা আমাৰ আজি এই পলিউশ্যন খানটো নহ'লে ঠগালা আমি কিবা খাব গ'লোঁ ৰেষ্টুৰেণ্ট এখনত এই ৰেষ্টুৰেণ্টখনতো বোলে বহুত টাইম লাগব সেইকাৰণে আমি নাখাওঁকৈ গুচি আহিলোঁ কিন্তু এটা দোকান পাম বুলি কিনে কিন্তু ক'ত দোকান বন্ধ নিজে মৰিব লাগিল এতিয়া আমি ঘৰত যাইছোঁ এখন চলাই দি কোনোবিলাক চাফ চুফি গা কিনি বঢ়িয়া খাওঁ থকা আমাৰ কাৰণে কাৰ্পেট পাৰি থৈ দিছে আমাৰ কাৰণে কাৰ্পেট মাৰা পাৰি থৈ দিছে এনেকৈ আমি নাজানা আজি চবতে লছ খালোঁ হয় চবেই ৰখালা অঁ গাইছ তোমালোকে এটা কথা কওকচোন আমাৰ গাঁৱৰ পৰিৱেশটো ভাল নাই গুৱাহাটী চহৰৰ পৰিৱেশটো ভাল কওকচোন আপোনালোকে এতিয়া গাঁৱত কি বঢ়িয়া ইয়াক ককাই কোদাল পাৰি আছে বেলেগ কি পৰিৱেশ পাহাৰ চাহাৰ আছে গুৱাহাটীত দেখি কি আছে একো নাই গুৱাহাটীত দেখি কুয়া বস্তু মখা আছে কেনাই গন জাম পলিউশ্যন বহুত পলিউশ্যন কিন্তু আমাৰ গাঁৱত দেখি যাওকচোন কি বঢ়িয়া পৰিৱেশ বতাহটোৱে কিবা শুই কিনে পেট ভৰি যায় আমাৰ আমি আহি পালোঁ আমাৰ গাঁওখনত আহি পালোঁ আমাৰ ঘৰত আহি পালোঁ আমাৰ এখন দোকানখনত আহি পালোঁ মৰমত দোকান এখন আমাৰ এখন দোকানীটো সদায় ইয়াতে থাকে ঘৰত নাথাকে দে চাহ দি 2 কাপ দি আমি ৰেষ্টুৰেণ্টত খাব যাই কিনে থকা খালোঁ মই চাহ দোকানতে ন হেল্ল' গাইছ আমি পলিউশ্যনৰ পৰা আহি পেলাই এতিয়া গাঁও চাহ ধুই কিনে মামাহঁতৰ ঘৰলৈ যাওঁ তাতে অলপ খানা খাব মাতিছে আৰু বিহু খাব মাতিছে এনেকৈ খানাটো খাই আহোঁ মোনক লগ ধৰিছোঁ সি আহিছে সি বাইকখন ওলাই আছে এতিয়া আমি যাওঁ আৰু যাব ওলাইছোঁ আহা কি 50 টাকা হা আছে কিয় লাগে তোক কিয় বে ভাই তেল ভৰক ডিমা এতে না কিয় তুই নাইছোঁ অঁ সেইকাৰণে চোন হাগল চুৰ কৰছা তই এই কি গাদ্দাৰে ভাই 50 টাকাত মোৰ পচছি আৰু তুলে লৈছি গাদ্দাৰ ওলছি এতে গাইছ আমি যাব ওলাইছোঁ তে গাইছ অলপ ডে নাইট হৈছিল আজি চলি আছে নাই চলি আছে বোধহয় গাইছ চলি আছে ডে নাইট চলি আছে আমিও খেলা কথা আছিল কিন্তু নেখেলিলোঁ আৰু গাইছ আছোঁ ৰ মামা ধৰে ডে নাইট চলি আছে গাইছ আমিও খেলিব আহিম নেকি গাইছ মামাহঁতৰ ঘৰ পালোঁ আৰু এইটো গেটটো গ্ৰীণ কালাৰৰ গেটটো মামাহঁতৰ ঘৰ এতিয়া মই চাইডেদি ৰখাই দিয়া আৰু ভিতৰে সোমাই দিব ৰ'বা বহুত ডাঙৰ গেট এইটো আমাৰ এতিয়া বহি আছে
এইটা কি খবৰ ঘৰত বহি আছা আমি আহিলো ৰ বিহু খাবা মামী আনা আছে না দে কি খবৰ আছো ভাল না বেয়া আইতা আহিছে আৰু এইটো মামা গাইছ মিছা খাওঁ ৰ আমি নানা ঘৰত যাম গাইছ এইটো নানা এই কি লৈ আছা এইগিলা তোৰ তো মোবাইলটো লৈ আছা আমি নানা ঘৰত যাই আছো ৰ গাইছ এইটো নানা ঘৰ এইটো মামা ডাঙৰ মামা আমাৰ কিবা হিচাপ লাগি আছে এইটো নানা ঘৰ নতুন ঘৰ কি বনাইছা আমাক গেলি গাহৰি যা এই ভিতৰে চা এইবা মুতুৰে মুতবা গেছি ৰ কালি মুতে এইটো আমাৰ মামী ৰ ইয়াক ৰ আমাৰ মুতুৰা মুতবা গেছি মুচ সোনকালে যাম আৰু ঘৰত গাইছ আজি ইয়াত বেলেগ ভিডিঅ' নাপালাং দে ন বহুত কষ্ট হৈছে এই খেলা খেলবা যাব বোলে আৰু বহুত কষ্ট হৈছে এনে বেষ্ট ফ্ৰেণ্ডটো গাইছ ঘৰৰ ইণ্টেৰিয়ৰটো চাওক আপোনালোকে মুন মানে তোমাৰ নেনাৰ পৰা ৰুম দিয়া ইফালে তো বাথৰুম গাইছ বাথৰুম আৰু ইফালে মানে এটা কাৰণে ষ্ট'ৰ ৰুম আৰু তাৰপিছত আছে বেডৰুমটো আছে গাইছ বেডৰুমটো গাইছ তাৰপিছত ইফালে পাকঘৰটো আছে গাইছ আমি ইধা পেতে অলপ গেম চেম খেলাম না সেইকাৰণে আমাক দিছি আৰু অফাৰ বাগান দিব গেম খেল তাক মিছা কথা কয় গাইছ বহুত মিছা কথা কয় সেই ভাজা গাইছ আপোনালোকে মাইনা আছে না তো মাংসটো হা কি এত কি আছিল কষ্টপ দে গাইছ আমি খাং অলপ এইটো নেনা আজি মোক গেলি মাংস নাবনালা নাই আমি খাং গাইছ হা খায়ো এইগিলা পেকিং চেকিং নহয় বুলি কওঁ দেখাই কিনে কৈছোঁ কেনে লাগছে কল হৈছে না নাই মাংসটো খাই কিনে চাব ভালকে দেও খাই যাব অলপমান সোনকালে দে আমি খাং ৰ গাইছ পুতুলা তো মৰমৰ পুতুলা বোলে তাইৰ কোনদিনা কিনছা এইটো নতুন বছৰত কিনিছো কেইদিন এক্সপায়াৰি ডেট কেতিয়া ইয়াৰ এক্সপায়াৰি ডেট কেতিয়া নহয় এক্সপায়াৰি নহয় নেকি গাইছ আমি যাব আছোঁ দে মামাহঁতৰ ঘৰৰ পৰা এতিয়া ঘৰত যাম ডাইৰেক্ট নহয় দাদা এতিয়া ঘৰত যাম ডাইৰেক্ট এফালে চিধা দে আমি যাম গাইছ বাই বাই পিছত লগ পাম আৰু আপোনালোকক বাই বাই দেই বাই বাই দে বাই বাই যাম